আমাৰ নামাঞ্জলি শিল্পী সমাজৰ সভানেত্ৰী সম্পাদিকা প্ৰমুখ বিষয়ববীয়াসকল আমাৰ উদযাপন সমিতিৰ সন্মানীয় সভাপতি কাৰ্যকৰী সভাপতি প্ৰমুখ বিষয়ববীয়াসকল আমি আমাৰ ৰাস উদযাপনৰ যে আমি সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ আজি চূড়ান্ত দিন আজি 23 আৰু 24 তাৰিখে আমি যি সিদ্ধান্ত লৈছিলোঁ ৰাস উদযাপন কৰাৰ তাৰ মানসেৰে আমি প্ৰথম কাৰ্যসূচী হিচাপে পতাকা উত্তোলন আছে আমি দুখনকৈ পতাকা ইয়াতে উত্তোলন কৰিব লাগিব যেহেতু নামাঞ্জলি শিল্পী সমাজৰ উদ্যোগত এই ৰাসভাগ উদযাপন হৈছে আৰু ৰাজহুৱা সভাই আমাৰ হৰেণ চন্দ্ৰ বৰাদেৱক সভাপতি নয়নমণি ভৰালীক কাৰ্যকৰী সভাপতি আৰু এই অভাজনক সম্পাদক হিচাপে লৈ তথা আমাৰ নলিন চন্দ্ৰ শইকীয়া ডাঙৰীয়া উপদেষ্টা প্ৰমুখ্যে এখন বৃহৎ সমিতি গঠন কৰি দিছিল সেই আমি প্ৰথম পতাকা উত্তোলন কৰিবৰ কাৰণে আমাৰ উদযাপন সমিতিৰ মাননীয় সভাপতি শ্ৰদ্ধাৰ হৰেণ চন্দ্ৰ বৰা ডাঙৰীয়াক পতাকা থলীলৈ যাবলৈ অনুৰোধ জনাইছোঁ নামাঞ্জলি শিল্পী সমাজৰ সভানেত্ৰী জিতামণি বৰা ডাঙৰীয়ানীক আমি পতাকা স্থলীলৈ আহিবলৈ অনুৰোধ জনাইছোঁ সম্পাদিকা শ্ৰী জুলি দত্ত ডাঙৰীয়ানীক অনুৰোধ জনাইছোঁ আমাৰ নামাঞ্জলি শিল্পী সমাজৰ সভানেত্ৰী জিতামণি বৰা ডাঙৰীয়ানীক এখন গামোচাৰে আদৰণি জনাবৰ কাৰণে মই আমাৰ উদযাপন সমিতিৰ প্ৰচাৰ সম্পাদিকা শ্ৰী কাকুমণি কলিতা দত্তক অনুৰোধ জনাইছোঁ মই প্ৰথমতে ভালে লৈছোঁ বস হৈ গ'ল ইয়াৰ পাছতে উদযাপন সমিতিৰ সন্মানীয় সভাপতি হৰেণ চন্দ্ৰ বৰা ডাঙৰীয়াক উদযাপন সমিতিৰ পতাকা উত্তোলন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ মই প্ৰথমতেই আমাৰ উদযাপন সমিতিৰ সন্মানীয় সভাপতি শ্ৰদ্ধাৰ হৰেণ চন্দ্ৰ বৰা ডাঙৰীয়াক দুআষাৰ বক্তব্য ৰাখিবলৈ অনুৰোধ জনাইছোঁ আমাৰ দুদিনীয়াকৈ ৰাস উদযাপন হ'ব গতিকে আমাৰ এই ৰাসভাগিত আমাৰ নিমন্ত্ৰিত অভিনেতা আৰু স্থানীয় অভিনেতা অভিনেত্ৰীৰ সহযোগত এই ৰাসভাগ আমি পালন কৰিবলৈ ওলাইছোঁ গতিকে সকলো সদৌতি সৰ্ববৃহৎ আমাৰ সবাই বন্ধা ৰাইজৰ সহযোগত নামাঞ্জলি শিল্পী সমাজৰ উদ্যোগত এই কামভাগ সক্ষম হৈছে আৰু নামাঞ্জলি শিল্পী সমাজৰ চেমনীয়া শিল্পীসকলে অসমৰ ভিতৰত দিহানামত শ্ৰেষ্ঠ দলনেত্ৰী খিতাপ কৰি দলটি আগবঢ়াই নিবলৈ